Hello students, মই আজি আৰম্ভ কৰিব লৈছো ক্লাস 12 maths exercise 3.1 ইয়াৰ আগৰ ভিডিওটো exercise 3.1 ৰ question number 1 2 ৰ সমাধান কৰিছিলো আজি মই তোমালোকৰ কাৰণে লৈ আহিছো question number 3 অনুশীলনী 3.1 ৰ question number 3 প্ৰশ্নটো দিয়া আছে 18টা মৌল বিশিষ্ট মৌলকক্ষ এটাৰ ঘাত কি হ'ব পাৰে মৌলৰ সংখ্যা 5 হলে কি হ'ব মানে আমি দুটা প্ৰশ্ন দিছে প্ৰথমে এটো কৰিম চাবা 18টা মৌল বিশিষ্ট তাৰ মানে আমাৰ মৌলৰ সংখ্যা হ'ব লাগিব কিমান 18 18 মৌল হ'ব লাগিব ঠিক আছে গতিকে কি হ'ব পাৰে ইয়াৰ ঘাত মৌলকক্ষৰ ঘাতখিনি কি হ'ব পাৰে আমি চাম ঠিক আছে তাৰ মানে চাবা 18 উৎপাদকখিনি উলিয়াই দিলে হৈ যাব 18 আমি উৎপাদকখিনি উলিয়াম কেনেকে যদি আমি লিখো 18 সো আমি যদি কৰো 1 * 18 18 হ'ব তাৰ মানে 1 তোমালোকে তো হাৰি হিচাপ ভাবিব পৰা হাৰি আৰু স্তম্ভ ঠিক আছে আকৌ আমি এনেকৈ লিখিব পাৰো 18 * 1 এনেকৈ লিখিব পাৰো 18 * 1 এটো কি হ'ব ইয়াৰ ঘাত হ'ব তাৰ পিছত আকৌ চাম 18 2 ৰে চাম আমি চাম 2 * 9 2 9 কিমান হ'ব 18 হ'ব তাৰ মানে কি হ'ব হাৰি হ'ব 2 আৰু স্তম্ভ হ'ব 9 ঠিক আছে তাৰ পিছত একে ধৰণে কি লিখিব পাৰো 9 * 2 হৈ যাব 9 * 2 হ'ব হল এবাৰ চাম 3 তো 3 লগত 6 মাল্টিপ্লাই কৰিলে 18 হ'ব 3 * 6 মানে 3/6 এটো মৌলকক্ষ হ'ব আকৌ 6 * 3 এনেকেও হ'ব তাৰ মানে 6/3 মৌলকক্ষ তাৰ পিছত চাম 4 নহব 5 নহব 6 আমি অলৰেডি লিখিলো 7 9 আমি ইতিমধ্যে লিখিলো গতিকে ইয়াৰ এখিনি হ'ব 18 ৰ এখিনি হ'ব 1 * 18 18 * 1 2 * 9 9 * 2 3 * 6 and 6 * 3 এই আটাইখিনি ইয়াৰ ঘাত হ'ব 18 ৰ ঘাত কি হ'ব এখিনিয়ে হ'ব ঠিক আছে তো একে ধৰণে আমাক নেক্সট কোৱেশ্চন দিছে মৌলৰ সংখ্যা 5 হলে কি হ'ব তো মৌলৰ সংখ্যা 5 হলে 1 * 5 আৰু 5 * 1 যেহেতু মৌলিক সংখ্যা গতিকে ইমান দুতে হ'ব তো এইখিনি হ'ব হাৰি আৰু এইখিনি হ'ব স্তম্ভ প্ৰত্যেকটো এনেকুৱা ধৰণে আমি লিখিব পাৰো ঠিক আছে গতিকে কোৱেশ্চন নম্বৰ 3 হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ লাগ বাঢ়িছো নেক্সট কোৱেশ্চন নম্বৰ 4 এটা 2/2 মৌলকক্ষ a = a ij ৰ মৌলবোৰ কোৱেশ্চন নম্বৰ 1 a ij = i + j হোল স্কয়ার / 2 দুই দিছে a ij = i / j আৰু 3 দিছে a ij = i + 2j হোল স্কয়ার / 2 হলে মৌলকক্ষটো নিৰ্ণয় কৰা এটা এটো কোৱেশ্চন নম্বৰ আছে 2/2 মৌলকক্ষ 2/2 মৌলকক্ষ আমি পেয়াৰ এটা বনাব লাগে যত নেকি a = ij এই তলত যিখিনি কোৱেশ্চন আছে এইখিনি আমি সমাধান কৰিব লাগিব অৰ্থাৎ মৌলকক্ষটো উলিয়াব লাগিব তো ইয়াৰ কাৰণে তোমালোকে প্ৰথমে ধৰি যাব লাগিব সলিউশন যে গিভেন আমাক সব মৌলকক্ষটো গিভেন না লাগে লেট লিখিব লেট মানে ধৰা হল আমি মৌলকক্ষটো ধৰি লব লাগিব a = i j তাৰ মানে কি হ'ব লাগিব 2/2 মৌলকক্ষ তো আমি এনেকৈ লিখিব পাৰো a 2/2 এটো a প্ৰথম 1 1 হ'ব a 1 1 মানে প্ৰথম শাৰী প্ৰথম ৰো তাৰ পিছত a 1 2 হ'ব আকৌ ইয়াত হ'ব a 2 1 a 2 2 ঠিক আছে এটো হৈ গ'ল এটা 2/2 মৌলকক্ষ 2/2 মৌলকক্ষ তাৰ মানে চোৱা শাৰী দুটা আছে আৰু স্তম্ভ দুটা আছে ঠিক আছে প্ৰথম আমি এটো ধৰি লম 2/2 এতিয়া ইয়াৰ কাৰণে a = i j আছে ইয়াৰ কাৰণে আমি এইখিনি সমাধান কৰিম তো কোৱেশ্চন নম্বৰ 1 টো মই লিখি লৈছো 1 সো প্ৰতিটো ক্ষেত্ৰত উলিয়াব লাগিব আমি এই মানখিনি আমি পিছত এটো a i j = i + j হোল স্কয়ার / 2 এটো আমাক দিয়া আছে এতিয়া চাবা ইয়াত আমি যিখিনি পালো এইখিনি ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে মিলাব লাগিব অৰ্থাৎ a11 a12 a21 আৰু a22 গুটিখিনি ক্ষেত্ৰত আমি এটো ফৰ্মুলা পাতি আমি ইয়াত আমি মানখিনি বহাই মানখিনি উলিয়াব লাগিব তো প্ৰথমে সোৱা যদি a i j অৰ্থাৎ i মানে হৈ গল এটো 1 আকৌ j হৈ গল 1 ইয়াত হ'ব i1 j হ'ব 2 গতিকে ইয়াত পাইছো a11 তাৰ মানে i ৰ মানো 1 হ'ব
আৰু z এৰ মান 1 হ'ব ডিভাইডেড বাই 2 ইয়াত আছে হোল স্কয়াৰ অৰ্থাৎ আমি কি পাম 1 + 1 2 2 স্কয়াৰ ডিভাইডেড বাই তলত আছে 2 তো 2 স্কয়াৰ হৈ যাব 4 তলত হ'ব 2 মানে কিমান হ'ব 2 মানে 2 এ হ'ব ঠিক আছে তো 2 4 কি বাৰ দুবাৰ যাব আমি এনসাৰটো কি পালো 2 পালো অৰ্থাৎ a 1 1 আমি কি পালো 2 পালো একে ধৰণে এবাৰ আমি a 1 2 উলিয়াম a 1 2 তাৰ মানে i এৰ মান 1 আৰু j এৰ মান 2 গতিকে আমি ইয়াত বহাম 1 + j মান 2 1 + 2 হোল স্কয়াৰ ডিভাইডেড বাই 2 গতিকে মান কি পাম 1 + 2 হ'ব 3 স্কয়াৰ ডিভাইডেড বাই 2 তো 3 স্কয়াৰ মানটো হৈ যাব কিমান 9 9 ডিভাইডেড বাই 2 তো এটো 9 বাই 2 এ হ'ব কটাকটি না যায় তাৰ পিছত আমি উলিয়াম a 2 1 এবাৰ a 2 1 উলিয়াম গতিকে এবাৰ হ'ব i এৰ মান 2 আৰু j এৰ মান 1 গতিকে হ'ব 2 + 1 হোল স্কয়াৰ ডিভাইডেড বাই 2 2 + 1 মানে 3 ডিভাইডেড বাই 2 অৰ্থাৎ এটো ওপৰত হৈ যাব 3 স্কয়াৰ তো 3 স্কয়াৰ হ'ব 9 ডিভাইডেড বাই 2 ঠিক আছে 9 বাই 2 এতিয়া উলিয়াম a 2 2 a 2 2 গতিকে i হ'ব 2 j হ'ব 2 তো 2 + 2 হোল স্কয়াৰ ডিভাইডেড বাই 2 ইজ ইকুৱেল কি হ'ব 2 + 2 4 স্কয়াৰ ডিভাইডেড বাই 2 4 স্কয়াৰ মানে কিমান 16 ডিভাইডেড বাই 2 16 ডিভাইডেড বাই 2 মানে কিমান হ'ব আমি কিমান পাম 8 পাম ঠিক আছে 8 পাম গতিকে ইয়াত a 2 2 লৈকে আছে a 2 2 আমি উলিয়াই ললো হল এতিয়া এই মানখিনি আমি এড বহাই দিম যেহেতু আমাক এটো উলিয়াব দিছে a = iz মূলবোৰ বহাব দিছে তো তোমালোকে এনেকৈ লিখিব পাৰা therefore a = মানখিনি বহাই দিবা a 1 এৰ মান কিমান পালো 2 পালো a 1 2 মান কি পালো 9 ডিভাইডেড বাই 2 পালো a 2 1 মান কি পালো a 2 1 ৰ মানটো পালো 9 ডিভাইডেড বাই 2 আৰু a 2 2 মান পালো আমি কিমান পালো 8 পালো গতিকে এইটো হৈ গ'ল এই কোৱেশ্চন নম্বৰ 1 ৰ সমাধান ইয়াৰ a i = i + j হোল স্কয়াৰ ডিভাইডেড বাই 2 আমি 2 বাই 2 মলকৈ খুজি লিখিব লাগে এনেকে উলিয়াব পাৰো এইটো হৈ গ'ল কোৱেশ্চন নম্বৰ 1 এটা সা মই 2 নম্বৰটো দেখাইছো 2 নম্বৰটো আছে কি a i j = i ডিভাইডেড বাই j অৰ্থাৎ একে ধৰণে আমি এই a1 ৰ পৰা a1 1 ৰ পৰা a2 2 লৈকে গুটিখিনি মান আমি প্ৰথমে উলিয়াই ল'ব লাগিব তো উলিয়াম a প্ৰথম আছে 1 1 তাৰ মানে i ৰ মান 1 হ'ব j ৰ মান কিমান হ'ব 1 হ'ব তো 1 ডিভাইডেড বাই 1 মানে কি হ'ব 1 হ'ব ঠিক আছে মই তো আসমাই লৈছো তাৰ পিছত a1 2 অৰ্থাৎ i হ'ব 1 আৰু j হ'ব 2 1 ডিভাইডেড বাই 2 কাৰণ i বাই z বহাইছো ঠিক আছে 1 বাই 2 পালো তাৰ পিছত a21 21 মানে কি হ'ব i হ'ব 2 j হ'ব 1 মানে কি 2 বাই 1 মানে কি হ'ব 2 হ'ব তাৰ পিছত a22 মানে কি হ'ব i হ'ব 2 j হ'ব 2 গতিকে 2 কিবাৰ যাব এটো কৰি গলে 1 হ'ব ঠিক আছে আমি 1 পালো এটা মানখিনি আমি এটোত বহাই দিম therefore a = সোয়া প্ৰথম 1 ৰ ক্ষেত্ৰত 1 পালো পিছত আমি a1 2 ইয়াত বহাম হয়নে গতিকে a1 2 মান কি পালো 1 ডিভাইডেড বাই 2 পালো a21 কি পালো 2 পালো আৰু a22 কি পালো 1 পালো তে এটোৱে হৈ গল ইয়াৰ সমাধান সোয়া আমি 3 2 চাও 3 2 আছিল a i j = i plus twice j whole square divided by 2 গতিকে ইয়াতো উলিয়াম এ প্ৰথম কি আছিল a 1 1 আছিল হয়নে a 1 আমি ইয়াত বহাই দিম তো i মানে হ'ব 1 plus twice j 2 into j মানে হৈ গল 1 ইয়াক আমি হোল স্কয়াৰ কৰিম ডিভাইডেড বাই 2 ঠিক আছে গতিকে মানটো কি পাম চোৱাচোন 1 plus 2 into 1 মানে 2 হোল স্কয়াৰ হ'ব ডিভাইডেড বাই 2 অৰ্থাৎ 1 plus 2 মানে 3 স্কয়াৰ ডিভাইডেড বাই 2 3 স্কয়াৰ মানে 9 ডিভাইডেড বাই আমি 2 পালো তাৰ পিছত আমি উলিয়াম a 1 2 উলিয়াম গতিকে মানখিনি বহাই দিম 1 plus 2 into এবাৰ সোয়া j এৰ মান কি আছে 2 আছে হেতু সূত্ৰৰ এই দুইটো আহিলে হোল স্কয়াৰ আহিব তলত কি আহিব 2 আহিব is equal 1 plus গতিকে 2 ৰাখিম 2 into 2 হৈ যাব 4 ঠিক আছে আমাৰ কি হৈ যাব 4 হোল স্কয়াৰ ডিভাইডেড বাই 2 গতিকে 1 plus 4 হ'ব 5 স্কয়াৰ ডিভাইডেড বাই 2 5 স্কয়াৰ মানে হ'ব 25 ডিভাইডেড বাই 2
তাৰপিছত আমি উলিয়াম A12 A21 অৰ্থাৎ এবাৰ I ৰ মান হ'ব 2 প্লাছ 2 ইনটু j হ'ব 1 হোল স্কয়াৰ ডিভাইডেড বাই 2 তো 2 প্লাছ 2 ইনটু 1 মানে হ'ব 2 হোল স্কয়াৰ ডিভাইডেড বাই 2 2 প্লাছ 2 হ'ব 4 স্কয়াৰ ডিভাইডেড বাই 2 4 স্কয়াৰ মানে কিমান হ'ব 16 16 ডিভাইডেড বাই কি হ'ব 2 হ'ব আৰু 16 যদি কটাকটি কৰি কি হ'ব 8 হ'ব অৰ্থাৎ A21 আমি কিমান পালো 8 পালো বুজি পাই আছে নিশ্চয় এবাৰ আমি A22 উলিয়াম গতিকে 2 মানে j2 i2 গতিকে 2 প্লাছ 2 ইনটু এই j ৰ ঠাইত আমি কি পাতিম 2 হোল স্কয়াৰ ডিভাইডেড বাই 2 এতিয়া চোৱাচোন 2 টো ৰাখি দিম প্লাছ 2 ইনটু 2 4 হ'ব হোল স্কয়াৰটো আহি যাব তলত 2 2 প্লাছ 4 হ'ব 6 স্কয়াৰ ডিভাইডেড বাই 2 6 স্কয়াৰ হ'ব 36 ডিভাইডেড বাই 2 গতিকে 2 ৰে যদি আমি কাটো কিমান পাম 18 ঠিক আছে 18 হৈ গ'ল অৰ্থাৎ আমি পাই গলো a therefore a is equal কি পাম therefore a is equal যেটো 2/2 মৌলিক অক্ষ আছিল আমি কি পালো প্ৰথম কি পালো 9 ডিভাইডেড বাই 2 তাৰ পিছত আমি নেক্সট পালো 25 ডিভাইডেড বাই 2 নেক্সট পালো আমি 8 আৰু a22 পালো আমি 18 গতিকে এটোই হ'ব ইয়াৰ 2/2 মৌলিক অক্ষ ঠিক আছে তো কোৱেশ্চন নম্বৰ 4 টো সমাধান হল আশা কৰো সকলোৱে বুজি পাইছা যদি কিবা বুজি পোৱা নাই কমেন্ট বক্সত জনাবা ইয়াৰ পিছৰ ভিডিওটোত পিছৰ প্ৰশ্নখিনিৰ সৈতে মই আকৌ আহিম আজিলৈ ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে প্ৰথমবাৰ চেনেললৈ আহিছা তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা